গাইজ মই আজি আহিছোঁ মোৰ বেংগলোৰত পঢ়া ইউনিভাৰ্চিটিখনত চবলক অলপমান দেখাই আছোঁ। এইখন হৈছে এলায়েন্স ইউনিভাৰ্চিটি বেংগলোৰ, য'ৰ পৰা মই MBA কৰিছিলোঁ। একচুৱেলি কিছুমান ডকুমেণ্টছ আছিলে ল'বৰ কাৰণে, চ' মই ভাবিলোঁ আপোনালোককো অলপমান ইউনিভাৰ্চিটিখন দেখাই দিওঁ। ইউনিভাৰ্চিটিখন একচুৱেলি চিটিৰ আউটস্কাৰ্টছত আছে, চ' অলপমান পৰিৱেশটো আপুনি গ্ৰীনাৰী দেখা পাব। ইয়াত গছ গছনিৰ মাত্ৰা ইমানেই বেছি আছে কি আপুনি যদি ক'ৰবাত অক্সিজেনো পোৱা নাই, ইয়াত আহি গ'লেই হ'ল বাছ। ইয়াত অক্সিজেনৰ মাত্ৰা ভৰপূৰ ভৰি আছে। অলপ দূৰ গৈ দেখিলোঁ নেটছত কিছুমানে ক্ৰিকেট খেলি আছে, চ' তাত ময়ো নিজৰ ক্ৰিকেটিং স্কিলছ দেখাবৰ কাৰণে পচি গ'লোঁ। কেইটামান বল কৰি আৰু এটা দুটামান শ্বট খেলি পেলাই মই আকৌ আগলৈ আগবাঢ়ি গ'লোঁ। ইউনিভাৰ্চিটিখনত এই 6 মাহত বহুতখিনি ডেভেলপমেণ্ট কৰিছে, বাট সেই ফিল্ডটো আগৰ নিচিনাই আছে। আজি বন্ধবাৰ আছিলে, সেইটো কাৰণে কেম্পাছখন পুৰা খালী হৈ আছে। অলপ দূৰ গৈ দেখিলোঁ ইয়াত লন টেনিছৰ কোৰ্টখনো বনাই থোৱা আছে। আজিলৈকে মই বাৰু লন টেনিছ খেলি পোৱা নাই, চ' আজি খেলিম বুলি ভাবোঁতে দেখিলোঁ এই লগ মৰাহে আছে দেখোন। এই জনমত মোৰ লন টেনিছ খেলা উইচটো পুৰা নহ'ব যেনহে পাইছোঁ। এতিয়া ভাবিলোঁ কিবা এটা খাই ল'লে ভাল হয়, সেইকাৰণে মই এটা বাৰ্গাৰ আৰু চাহ অৰ্ডাৰ দি দিলোঁ। এতিয়া খাই বৈ আৰু কি নতুন নতুন জেগা বনাইছে তাকে এক্সপ্ল'ৰ কৰিবলৈ গুচি গ'লোঁ। ইয়াত আৰু এটা নতুন কালাতৰংগা বুলি বিল্ডিং এটা বনাইছে, য'ত ইয়াত পাৰফৰ্মিং আৰ্টছবোৰৰ ষ্টুডেণ্টছবোৰে ইয়াত শিকিব পাৰিব। আহক এতিয়া আমাৰ ইউনিভাৰ্চিটিৰ কেম্পাছ ৰেষ্টুৰেণ্টখন দেখাই আছোঁ। আজি যদি আপোনাৰ হোষ্টেলৰ খানা খাবলৈ মন নাই, তেতিয়াহ'লে আপুনি ইয়াত আহি পেলাই খাব পাৰে। অৰ্ডাৰ কৰা ডিছপ্লেখন দেখিছেই নহয়, চিষ্টেমেই বেলেগ একদম। ইয়াত আপোনাৰ খাবলৈ যি মন যায় ইয়াত আহি পেলাই আপুনি অৰ্ডাৰ দি দিব পাৰে, আৰু পে'মেণ্টটো কৰি দিলে আপোনাৰ হাতত আপোনাৰ বস্তুটো হাজিৰ হৈ যাব। চ' এতিয়া চাহ আৰু একাপ মাৰি লৈ মই ওলাই গৈছিলোঁ, দেখিলোঁ মোৰ পুৰণা লগৰকেইটা পাই গ'লোঁ দেখোন। ইহঁতকো বহুত বিস্কুট খুৱাইছিলোঁ মই মোৰ কেম্পাছৰ জীৱনত, সেইকাৰণে ইমান মাহৰ পিছতো ইহঁতে মোক পুৰা চিনি পাইছে। মোৰ দোস্তিকেইটাক মই বাই বাই কৰি মই আকৌ ওলাই গ'লোঁ। আকৌ দেখিলোঁ ষ্টুডেণ্টছবোৰৰ কনভকেশ্যনৰ কাৰণে বা কিবা ইউনিভাৰ্চিটি প্ৰগ্ৰামৰ কাৰণে ইয়াত মস্ত এটা ষ্ট্ৰাকচাৰ বনাইছে। এই বছৰ ডিচেম্বৰত আমাৰ কনভকেশ্যন আছে, সেইকাৰণে ইয়াত আহিব লাগিব বঢ়িয়াকৈ। আৰু 6 মাহৰ পিছত চবেই নিজৰ বেটছমেটছবোৰক লগ পাব, চ' তেতিয়াৰ মাহলটো আপোনালোকক মই নিশ্চয় দেখাম। এইটো দেখি ভয় নাখাব, ইয়াত কি চলি আছে। এইটো মানে হৈছে এটা মহ মাৰাৰ কাৰণে ধোঁৱা, যোনটো সদায় এই আংকলজনে আবেলি স্প্ৰে কৰে। দিয়ক এতিয়া পিছে টাইম হৈ গৈছে ইউনিভাৰ্চিটিৰ পৰা আকৌ পিজিলৈ উভতি যোৱা। চ' লগ পাম নেক্সট ভিডিঅ' এটাত, তেতিয়ালৈকে বাই বাই।